এখন উঠোৱা হৈ গ'ল গাঁতৰ পৰা। এফালে আছে লালমোহন আৰু এফালে আছে ৰসগোল্লা। গোন্ধটো বহুত ধুনীয়া ধুনীয়া ৰসগোল্লাৰ গোন্ধ। এফালে চাব পাৰিছে বজাৰ। এফালে আজি মানুহ চানুহ কম, মানে কালি হ'ল ছট পূজা। তো সেই গাইছ, কি খবৰ? আশা কৰিছোঁ সকলো ভাল আৰু ময়ো ভাল। তো গুড মৰ্ণিং সকলোকে। আৰু এতিয়া মই যাবলৈ ওলাইছোঁ, মানে আজি হ'ল দেওবাৰ। তো পাপাই মানে বজাৰত বহে, তো পাণ তামোল আৰু এতিয়া মই তামোলটো আনিব গৈছোঁ আমাৰ ওচৰৰে ঘৰ এঘৰৰ পৰা। তো ব'লক যাওঁ তেনেহ'লে। আৰু এইফালে চাবই পাৰিছে গোটেই। আৰু তেনেহ'লে ব'লক, মানে আজি অলপ ৰাতিপুৱা আৰম্ভ কৰি দিলোঁ চশমা পিন্ধাটো, আৰু এইটো পিন্ধিয়ে যাম এতিয়া। আৰু মোৰ লগত আছে আমাৰ তুফানটো। এইটোৱে আৰু মজা, এইটো চলাই মজা, আৰু আমাৰ এইটোৱে হয়। তো ব'লক তেনেহ'লে গৈ থাকোঁ। আৰু তাৰপিছত আজিৰ দিনটোত মানে কি হৈ থাকে দেখাই থাকিম, আৰু চাই থাকিব, একদম মজা আছে। আৰু ময়ো দেখাই থাকিম একদম। মানে এতিয়া ভিউটো কিমান ধুনীয়া চাওক না গাইছ। একদম মানে এতিয়া ৰ'দটো নহয়, আৰু এতিয়া অলপ ঠাণ্ডা ঠাণ্ডাও পৰি থাকে, ঠাণ্ডাও অলপ দিয়ে। আৰু এইটোৱে আজি এনেকাই আৰু চাব, ব্লগটো আজি অলপ মজা হ'ব। মানে মই গাইছ কণ্টিনিউ দিব পৰা নাই, মানে কাৰণটো হ'ল মানে মই কণ্টেণ্ট ভাবি নাপাওঁ, মানে কি দিম সেইটোৱে ভাবি নাপাওঁ। অলপ যদি আছে আপোনাৰ ওচৰত কণ্টেণ্টটো অলপ কমেণ্ট কৰি জনাবচোন, কিহৰ ওপৰত মই বনাব পাৰোঁ ব্লগকেইটা। তো সেইটোৱে গাইছ, আৰু চাই থাকিব। সেইটোৱে ক'লোঁ, আগতে ক'লোঁ, দেখাই থাকিম। ব'লক গৈ থাকোঁ, ষ্টাৰ্ট দি লওঁ গাড়ীটো। তো গৈ থাকোঁ। তো গাইছ মানে আহি পালোঁ ইয়াত তামোল ল'ব এতিয়া। তো এইফালে চাব পাৰিছে ইয়াত পানীৰ তলত, আৰু তো এইফালে চাব পাৰিছে। তো উঠাব, তাৰপিছত লৈ যাম। তো গাইছ মানে এইফালে চাব পাৰিছে তামোলকেইটা ধুই আছে আৰু খুৰাই। তো এইটো মানে অলপ ক'লা আছে, আৰু এইটো অলপ লাল, মানে সেইটো কালাৰটো ভাল একদম, মানে সেইটো দামত বিক্ৰী হয়। এখন উঠোৱা হৈ গ'ল গাঁতৰ পৰা। এইফালে আছে লালমোহন আৰু এইফালে আছে ৰসগোল্লা। এইফালে চাব পাৰিছে লালমোহন আৰু ৰসগোল্লা দুটা। একদম গোন্ধটো বহুত ধুনীয়া ধুনীয়া ৰসগোল্লাৰ গোন্ধ। এইফালে 2 বস্তা আহি পালোঁ আৰু ঘৰ। তো এইফালে এটা সৰু এটা ডাঙৰ। এইফালে ব্ৰাছটো মই কৰি লওঁ, মুখ চুখ ধুলোঁ। এতিয়া পানী অলপ খাব লাগে, কুহুমীয়া গৰম পানী, আৰু এইটো খাই লওঁ, তাৰপিছত খাম চাহ। তো গাইছ এইফালে আছে চাহ আৰু ৰুটিটো খাই লওঁ এতিয়া। ৰাতিপুৱাৰ চাহ আৰু ৰুটিটো মানে এতিয়া ওলাই গ'লোঁ, মানে এতিয়া মানে ভণ্টি আৰু ভাইটিয়ে মিলি কিনে মাছ ধৰি আছে। কেইদিনমান আগত ধৰিছিলোঁ, কিন্তু ব্লগ বনোৱা নাই মানে। তো এতিয়া মই নধৰোঁ, ভণ্টি আৰু ভাইটিয়ে ধৰি আছে। চাব পাৰিছে আগৰ পৰা পানী এতিয়া মানে পূৰা শুকাই গ'ল। এইটো চাওক, পূৰা কেইদিনমান আগতে ধৰিছোঁ, কিন্তু পালোঁ। এতিয়া শুকাই গ'ল, এতিয়াও পোৱা নাই, মানে ধৰাই নাই। আৰু খাই দিলে বগলীয়ে, ডাউকে চব খাই দিলে। এতিয়া কিমান পায় আৰু লাগি আছে, ইমান নাই, কিন্তু গৰৈ শিঙি থাকিব পাৰে। এইকেইটা মানে ভিতৰত থাকে না, তো সেইকাৰণে থাকিব আৰু মাছ গৰৈ। সেইফালে চাব পাৰিছে গোটেই, মানে পানী আগত বহুত আছিলে, ইমানলৈকে আছিলে। এদিনা মানে পাইছিলোঁ, ডাঙৰ পাইছিলোঁ, ফিচাৰীৰ মাছকেইটা মানে পাইছিলোঁ। মানে বেলেগৰ বানপানীত সোমাই আহিছে, বেলেগ পুখুৰীৰ মাছকেইটা আহি গৈছিলে। তো এইকেইটাই আৰু গাইছ আহি গ'ল গাইছ। এইটো গাইছ আহি গ'ল। এটা গৰৈ হয়। এটাৰ পিছত চবে ধৰি আছে। আৰু তো সেইদিনা ধৰিছিলোঁ যে ডাঙৰ পাইছিলোঁ। এইটো এটা পুঠি ঐ। আগফালে এটা পুখুৰী আছে বাৰু, তো সেইটো ধৰিলে দেখাম। আৰু এইফালে পিছত দেখাইছোঁ একদম কিমান পাই লওঁ, তাৰপিছতে আৰু দেখাম। গাইছ আহি গ'ল এটা। এইটো আকৌ গিৰালে পেলাই দিলে। তো গৰৈ হয়, গৰৈ। ইমানো ডাঙৰ নাই বাৰু, কিন্তু শিঙি মাছ থাকিব লাগিছিলে। মাছ ধৰাৰ পৰা আহি গ'লোঁ, মানে এতিয়া গৈ আছোঁ। আমাৰ পেহীহঁতৰ অলপ টিপকলটো অলপ বেয়া হ'ল, তো অলপ চাব গৈ আছোঁ। ইমানো নাজানো, অলপ চলপ আৰু চাম, আৰু যিয়ে হওক। তো ব'লক তেনেহ'লে গৈ থাকোঁ। আৰু এইফালে ওচৰৰে হয়, একদম ওচৰতে। এইফালে আছে কালু, আমাৰ কালু। আহি পালোঁ। এইফালে চাব পাৰিছে টিপকলটোৰ অৱস্থাটো, একদম পানী চানী নাই, একদম মাথা চাথা নাই। তো মাথাটো এইফালে আছে, চাব লাগিব আৰু খুলি কি হৈছে। নটকেইটা খুলিব লাগিব, তাৰপিছতে হ'ব যি হয়, তাৰপিছতে চাম কি হয়। এইফালে আমাৰ এটা ডাঙৰ পুখুৰী আছে, এইফালে চাব পাৰিব বাৰু। যেতিয়া আমি মাছটো ধৰিম তেতিয়া চাব পাৰিব। যোৱা বছৰো ধৰিছিলোঁ, তো মানে যোৱা বছৰ মই চেনেলটো নাছিলে, মই এবছৰে খুলিলোঁ নতুনকৈ। তো তেতিয়াই আৰু নহ'লে এবাৰ দেখাম দেই গাইছ, ধৰিলেতো দেখামেই চব মাছ। এইফালে একদম ডাঙৰ আছে পুখুৰীটো, তো তাৰ মাটিকেইটা খান্দি কিনে মানে ইয়াত পেলালে। আৰু তো সেইটোৱে ইমান ওখ, আৰু আমাৰ জেগাটো জানেই বানপানীৰ ঠাই কাৰণে। আৰু ইয়াতো আছে মাছ বাৰু, ডাঙৰে আছে। মাল হয় মানে দুটা, মানে এটা ৰেঞ্চ আৰু এটা প্লাছ।
এই জোতা দি খুলিব লাগিব আৰু স্ক্ৰুড্ৰাইভাৰটো লাগিব স্ক্ৰুড্ৰাইভাৰ ডাঙৰ স্ক্ৰুড্ৰাইভাৰটো তো এতিয়া খোলাৰ পিছত দেখাই আছোঁ মানে খোলাৰ পিছত নেদেখাওঁ আৰু ডাইৰেক্ট বনাই লওঁ বনাব পাৰিলে বনাম তো বনাই ডাইৰেক্ট দেখাম আৰু হয় যদি এতিয়া লগাই ল'লোঁ আৰু মানে হোৱা নাই এইটো চাওক নাই পানী একদম গৈ আছে একদম নাই কি হ'ল ক'বই পৰা নাই একদম কাম নাই ঘামি গ'লোঁ পূৰা ইমান কষ্ট হৈ গ'ল বহুত কষ্ট হৈ গ'ল তো এতিয়া গুচি যাম এতিয়া মানে জিভা কয় যে এই জেগাটোত থাকে এই জেগাটো এইটো চেঞ্জ কৰিব লাগিব নেকি তো কেমেৰামেন নথকাৰ কাৰণে মই আৰু দেখুওৱা নাই মানে খুলিটো এতিয়া ডাইৰেক্ট মই এতিয়া আৰু গধূলি আহিম ডাইৰেক্ট এতিয়া নহয় আৰু তো বলক নহ'লে গৈ থাকোঁ আৰু আগলৈ কি হয় দেওবাৰ বুলি আৰু ঘৰত কি কৰিম এইটো আৰু দেখাই থাকিম আজি আপোনালোকক এতিয়া টাইম হৈ গ'ল 10:30 আৰু এতিয়া আমাৰ গৰুকেইটা চব মানে আমাৰ কাঞ্চি চাঞ্চিক মানে চবকেইটাক এতিয়া এৰিব লাগিব আৰু কাঞ্চি আমাৰ কাঞ্চি কি খবৰ কাঞ্চি কেনেকুৱা খবৰ ই মানে বহুত ভাল গাইছ ইয়াৰ নিচিনা ভাল নাই আৰু আমাৰ কাঞ্চি এইফালে আছে আৰু এইফালে আছে লালু এইফালে আছে বগে এইফালে চব আৰু আছে আমাৰ আয়ো কাঞ্চি এই বহুত ভাল গাইছে একদম মানে মাতিলে আহি যায় আৰু গাইছ মানে সেইদিনা আমাৰ পোৱালি এটা মানে একদম মৰি গ'ল বহুত বেয়া লাগিলে গাইছ ইয়াক মানে নামটো দিছিলোঁ মাৰ্ক' বুলি তো সেই মাৰ্ক'টো মানে সেইদিনা মানে বহুত দিনৰ পৰা বেমাৰ আছিলে মানে পেলু টাইপৰ হৈ গৈছিলে তো পেলু মানে একদম সেইদিনা মানে আৰু মৰিলে আৰু বহুত বেয়া লাগিলে গাইছ ইয়াক মানে নামটো দিলোঁ মাৰ্ক' বুলি তাৰপিছত ইয়াক মানে বহুত কিবা শিকাইছিলোঁ মানে মাতি মানে আমাৰ চকীত উঠি গৈছিলে ইয়াক মাতিলে মানে ইমান ভাল পাইছিলে আৰু ইয়াক মাতিলে য'তে থাকোঁ মানে মাতটো দিবই মাতিলে তাক তো মানে বহুত ভাল আছিল আৰু কি ক'ম তো এতিয়া গাইছ আৰু এৰিব লাগিব গৰুকেইটা তো এৰোঁ এইফালে ফাৰ্ষ্টত গেটটো খুলি আহিব লাগিব আমাৰ বজাৰো কৰি আনিলে মানে খুৰাই তো এইফালে চাব পাৰিছে মানে আমাৰ খুৰাই বজাৰটো কৰে আৰু এইফালে চাব পাৰিছে মূলা আছে কচু আছে চেনি চাহপাত তাৰপিছত এইফালে জলকীয়া টমেটো এইফালে আৰু কিবা কিবি আছে আৰু পিঁয়াজ চিয়াজ আৰু চাৰ্ফ এক্সেল তাৰপিছত তেল তো মানে গাইছ আমাৰ মানে আৰু মাছ আনিছে বাৰু আগতে আনি থৈ গ'ল আমাৰ তিনিআলিৰ পৰা তো মানে আমাৰ গাঁৱত মানে মাছটো হ'বই মানে এইটো কমন কথা মানে আৰু তো আমাৰ গোটেই গাঁৱটোত মানে গোটেই মানে তো মাছ হ'বই কমন মাছ বা মাংস পাবই আমাৰ মানে দেওবাৰ দিনাখন আৰু সোমবাৰটো নিৰামিষ আমাৰে হয় তো সেইটোৱে মানে দেওবাৰ আৰু পাবই তো এতিয়া গাও ধুব লাগিব গাটো ধোৱাৰ পিছত আৰু কি হৈ থাকে চাব পাৰিব আৰু মই লগোৱা জলকীয়া গছ চাওক এইফালে মই বিকিলোৱে গাইছ 150 200 300 এনেকুৱা মানে বিকিলোৱে এতিয়া চাব পাৰিছে পকী আছে তো আমাৰ দেউতাকে দি দিওঁ আৰু শুকুৰবাৰে তো মানে চিলনীজান দি দিয়ে আৰু চিলনীজানতে দোকানীকেইটাক দি দিয়ে 100-150 এনেকুৱাকৈ পাওঁ আৰু এইবাৰো লগাম গাইছ জলকীয়া মানে এবাৰ পুলি কৰিম ডাইৰেক্ট এনেকুৱা PP পেকেট কয় সেই পেকেটটোত পুলি কৰিম একদম পূৰা কিমান 100-200 কৰিম আৰু বিকিব পাৰিম একদম 10 টকা পেকেট বা 7 টকা 8 টকা এনেকুৱাকৈ আৰু তো এতিয়া গা ধুম আৰু তো সেইটোৱে আৰু এইফালে হৈ গ'ল আৰু চব বজাৰ ধুলোঁ একদম এইফালে চব গা চা ধুলোঁ এইফালে চাব পাৰিছে মাছৰ মাথা ফ্ৰাই আৰু এইফালে হৈ আছে মাছ চব্জি মানে এতিয়া খাম আৰু এইটো মাছ এইফালে আৰু ভণ্টি আছে তো ভণ্টিও খাব আৰু ময়ো খাম চবেই এটা ইমান সৰু মাথা আৰু তো চাই থাকিব আৰু তো আগলৈ কি হৈ থাকে তাৰপিছত ভাত চাত খাই একদম মানে তাৰপিছত বজাৰে যাম আৰু ডাইৰেক্ট বজাৰ পাপাক ভাত দিব যাম মানে তো চাই থাকিব আৰু মাছ আৰু আজি মানে চব্জিও কম লাগিছে মানে আজি দেৰি হৈ গৈছে আৰু এইফালে আছে ভণ্টি তাৰপিছত এইফালে মা তো এতিয়া আৰু হৈ আছে আৰু এইফালে আছে দাদু চবেই খাই আছে এতিয়া খাই লওঁ তাৰপিছত লগ পাই আছোঁ চাই থাকিব আৰু মই দেখাই থাকিম আৰু আজি মানে চব্জিটো কম ক'লোৱে মানে আজি দেৰি হৈ গ'ল বেছি আৰু পাপাৰ কাৰণে সোনকালে ভাত ল'ব লাগে তো গাইছ মানে মোৰ চাইকেলটো লোৱা নাই আৰু মানে বহুত কষ্ট ৰেঞ্জাৰ চাইকেলটো আৰু চকাটো ডাঙৰ সেইকাৰণে আৰু আমাৰ বৰদেউতাহঁতৰ চাইকেলটো লৈ ল'লোঁ মানে বৰদেউতাৰে হয় তো ব'লক তেনেহ'লে এতিয়া ওলাই গ'ল আৰু বজাৰ যাব তো ব'লক গৈ থাকোঁ আৰু একো নকয় একদম ডাইৰেক্ট বজাৰত গৈ দেখাই থাকিম একদম বজাৰত গৈ দেখাম এইফালে চাব পাৰিছে বজাৰ এইফালে আজি মানুহ চানুহ কম মানে কালি হ'ল ছট পূজা তো সেইকাৰণে আৰু একদম মানুহ কম আছে আজি একদম এইফালে জোতা দোকান আছে এইফালে কাপোৰ দোকান বাচন বৰ্তন দোকান সেইটোৱে আৰু এইফালে আছে পাপাৰ দোকান
পাৰিছে এইফালে একদম ছট পূজা হ'ব, এইফালে মন্দিৰটো হৈ গ'ল। আগত দেখাইছিলোঁ ব্লগত, এইফালে ছট পূজা মানে কেইদিন মই মানে ফুৰিব যোৱা নাই গাইছ, মানে মই পাপাক ভাত দিবলৈ গৈছিলোঁ, সেইকাৰণে গমেই পায়। আৰু সেইকাৰণে এইফালে চাবই পাৰিছে একদম ধুনীয়াকৈ একদম ছট পূজা কৰিব, আৰু কালি মানে ছট পূজাই হয় আৰু মানুহো কম চাবই পাৰিছে। প্ৰসাদ খাবলৈ আহিলে পৰহি দেখাম আৰু ব্লগ এটা বনাই ল'ম। তো ব্লগ গাইছ গৈছে আৰু ঘৰত গৈ লগ পাই আছোঁ। তো গাইছ আজিৰ ব্লগটো কেনেকৈ লাগিছে কমেণ্ট কৰি জনাবা, আৰু যদি ভাল লাগিছে ছাবস্ক্ৰাইব লাইক কমেণ্ট কৰি দিব। গম নাপাওঁ কেনেকৈ হ'ল ব্লগটো, তো কমেণ্ট কৰি জনাই দিব। আৰু তো অন্য এটা ব্লগৰ সৈতে লগ পাম, আজিৰ ব্লগটো সেইটোৱে আৰু। তো বাই বাই গাইছ।